জুবিন পাগলা নহয়, পাগলা ময়ো পাগলা দে। জুবিন গাৰ্গ কেৱল এজন সংগীত শিল্পীয়ে নহয়, অসমৰ সকলোতকৈ জনপ্ৰিয় ব্যক্তিজনৰ আছে বহু মানৱীয়তা গুণৰ অধিকাৰী। দুটা অজানিতে সমালোচনা কথা কৈ পোৱাৰ পাছতে 10টা ভাল কাম কৰি পুনৰ অনুৰাগীসকলৰ নয়নৰ মণি হৈ পৰে। সাংঘাতিকভাৱে মানুহক সহায় কৰি ভাল পোৱা জুবিন গাৰ্গৰ ব্যক্তিগত জীৱনতো বহুত আমোদজনক ঘটনা ঘটি থাকে। তাৰে এটা আমোদজনক ঘটনা এটা আছুতীয়া সাক্ষাৎকাৰত জুবিন গাৰ্গে এইদৰে ব্যক্ত কৰিছে। গণেশগুৰিত তোমাৰ এটা সম্পৰ্ক আছে। গণেশগুৰি এটা পাগল এটা আছে, বহুত পুৰণা। মই GMCত কিবা দৰৱ এটা ল'বলৈ গ'লোঁ ৰাতি 2টাৰ বজাত। সি মোক কৈছে, তই জুবিন পাগলা নহয়? মই বোলো হয়। ঠাণ্ডা দিন। কৈছে মই জানো তই ৰাণা কলিতা ঘৰত থাকা। মই বোলো হয়। তই ৰাতি ঘূৰি ফুৰা? বোলো হয়। দিনত শুই থাকা? বোলো হয়। চব হয় আৰু উপায় নাই। তই পাগলা ময়ো পাগলা দে। বোলো বঢ়িয়া। ঠাণ্ডা দিন মই যিটো জেকেট পিন্ধি আছিলোঁ তাক পিন্ধাই থৈ গুচি আহিলোঁ।